যুগলৰ কথা বেছিকৈ কোৱাৰ কাৰণে অনুৰাগে মোক বেয়াই পাইছে। অনুৰাগো খুব ভাল ল'ৰা দেই, চাব পাৰা। তাৰপাছত আমাৰ অপুদা আছে লিড গিটাৰত, তেখেত বিবাহিত দেই। তাৰপাছত আমাৰ আছে দিগন্ত দা, খুব চিনিয়ৰ, বয়সত নহয় এক্সপিৰিয়েঞ্চত। এইটো মই বহুত দিন মিছ কৰিছিলোঁ কোৱাটো। সকলোৱে চিনি পাই কথা দিগন্ত দাক, মোৰখন খুব চিনাকি, খুব চিনিয়ৰ মিউজিচিয়ান। আৰু আমাৰ হীৰেণ লুকাই আছে, হীৰেণ থিয় হৈ দিব লাগে, এয়া আমাৰ জগৰ হীৰেণ। তাৰপাছত কোন আছে আমাৰ গগন দা, ধুনীয়া গগন দা, এটা ভালকৈ চাপৰ এটা মাৰি দিয়ক। এইফালে আমাৰ আছে অভিজিত পাৰ্কাচনত আছে, ডাঙৰকৈ হাত চাপৰি। অভিজিতে মুম্বাই মেন বুলি কওঁ, তাৰ লগত শ্ব' কৰা অভিজিতে মুম্বাইত গৈ তাৰ লগত শ্ব' কৰা। মই নকওঁ, অভিজিতে ক'ব লাগিব।